নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ পৰা আপোনালোকক জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। এই বছৰ চান্দ্ৰ ভাদ মাহ আৰু সৌৰ ভাদ মাহ দুয়োটাতে চান্দ্ৰ ভাদত এটা আৰু সৌৰ ভাদত এটা কৃষ্ণ অষ্টমী তিথি যুক্ত হৈছে। ভগৱানৰ শ্ৰীকৃষ্ণৰ জন্মতিথি ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথি। সেয়েহে জন্মাষ্টমী চান্দ্ৰ আৰু সৌৰ ভাদ মাহ অনুযায়ী দুবাৰ পালন কৰা হ'ব। হিন্দীত চান্দ্ৰ মাহ মানি চলা হয়। হিন্দীত চান্দ্ৰ ভাদ মাহ আৰম্ভ হৈছে ৰাখী পূৰ্ণিমাৰ পিছদিনা 10 আগষ্ট 2025 ৰবিবাৰৰ পৰা। ইংৰাজী 16 আগষ্ট, হিন্দী চান্দ্ৰ কৃষ্ণ 8 ভাদ্ৰপদ, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি। অসমত সৌৰ মাহ মানি চলা হয়। পূজা আৰু সংস্কাৰ কাৰ্যত সৌৰ মাহ উল্লেখ কৰি সংকল্প কৰা হয়। অসমীয়া পঞ্জিকাত চান্দ্ৰ মাহৰ পৰিৱৰ্তে সৌৰ মাহ ব্যৱহাৰ কৰা হয়। ইংৰাজী 18 আগষ্ট 2025 তাৰিখ সোমবাৰে অসমীয়া ভাদ মাহৰ 1 তাৰিখ ভাদ মাহ আৰম্ভ হ'ব। অসমত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্ৰত পালনৰ দিন তাৰিখ হৈছে ইংৰাজী 14 ছেপ্টেম্বৰ 28 ভাদ ৰবিবাৰ। দিনৰ 1:02 পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম নক্ষত্ৰ ৰোহিণীযুক্ত কৃষ্ণ অষ্টমী তিথি। ওম শ্ৰীকৃষ্ণায় নমঃ।